হোমেন বৰগোহাঁইৰ সাউদৰ পুতেকে নাও মেলি যায়। প্ৰথম অধ্যায়। বাপুকণ, ঐ বাপুকণ। গৰম বন্ধৰ দুপৰীয়া ভাত পানী খাই উঠি ঘৰৰ ডাঙৰ মানুহ সকলোৱে জিৰণি লৈছে। বাপুকণৰ দেউতাকে এহাতে বিচনী আৰু আনহাতে কিতাপ লৈ চৰাঘৰৰ বিচনাত দীঘল দিছে। মাকে পিৰালিতে তামোলৰ বটাখন আগত লৈ তামোলৰ হেলেঙি লগাই ওচৰৰে কণপুনাৰ মাকৰ লগত বিয়নী মেল পাতিছে আৰু দুবছৰীয়া পেটমোচা জীয়েকজনীৰ ঘামচি ভাঙিছে। বাপুকণৰ বায়েকে খুব গৰম বুলি বিচনাত নুশুই ডাঙৰ কলপাত এখন কাটি আনি মাটিতে পাৰি লৈ শুই আছে। পুনাৰাম অৰ্থাৎ বাপুকণহঁতৰ ঘৰৰ গৰখীয়া ল'ৰাটোৱে গাঁৱৰ ল'ৰা কেইটামানক গোটাই আনি ভঁৰালৰ আগৰ এচৰলীয়া মুকলি ঘৰটোতে 2029 খেলা পাতিছে। আহাৰ মাহৰ ভৰ দুপৰীয়া ৰ'দ নহয় যেন আকাশে জুইহে বৰষিছে। ৰ'দৰ তাপত গছ বনবোৰ লেৰেলি জয় পৰিছে। ক'তো জনপ্ৰাণী এটি দেখিবলৈ নাই। সকলোৱে নিজ নিজ ঘৰৰ ছালৰ তলত আশ্ৰয় লৈছে। আনকি আলিবাটৰ সিপাৰৰ হোলাটোত চৰি থকা গৰু গাই কেইটাইও ঘাঁহ খাবলৈ এৰি বাঁহ গছৰ ছাঁত আশ্ৰয় লৈছে। ক'তো কাৰো মাত এষাৰিও শুনিবলৈ নাই। মাজে মাজে কেৱল বাঁহ গছৰ কেৰকেৰণি আৰু চোতালৰ চকুৱাৰ ওপৰত বহি থকা ধোঁৰা কাউৰী এটাৰ উদাস কাকামাতে সেই গহীন নীৰৱতা খন্তেকৰ কাৰণে ভাঙি দিছে। এনেতে হঠাৎ সেই বিশাল নীৰৱতা ভাঙি নি কোনোবাই বাপুকণৰ কাণৰ কাষতে চিঞৰি উঠিল, বাপুকণ, ঐ বাপুকণ। বাপুকণ চক খাই উঠিল। ইফালে সিফালে চাই সি এবাৰ দেখিলে সি বহি থকা ঠাইৰ পৰা অলপ দূৰৰ বেৰখনৰ সিপাৰে হেবাং চোৰৰ দৰে অতি সন্তৰ্পণে ইফালে সিফালে চাই নিজৰ মাতটো যিমান পাৰে চেপি বাপুকণক মাতিবলৈ যত্ন কৰিছে। হেবাঙক দেখা মাত্ৰে বাপুকণে সোঁহাতৰ তৰ্জনী আঙুলিটো ওঠৰ ওপৰলৈ ৰাখি এটা ইংগিত কৰিলে, অৰ্থাৎ চুপ। তাৰপিছত সি বেৰখনৰ ওচৰলৈ গৈ জলঙাই দি হেবাঙক ফুচফুচাই ক'লে, দেউতা এতিয়াও টোপনি যোৱা নাই। নাক বজাৰ এটাও শব্দ হোৱা নাই। তই আমাৰ গোহালিৰ চাংখনৰ ওপৰতে লুকাই থাকগৈ। দেউতা টোপনি গ'লেই মই যাম। হেবাঙে বিৰক্তিত মুখখন কলা কৰি হঠাৎ চোৰৰ দৰে বতাহত মিলি গ'ল। হেবাঙৰ মুখখন এইমাত্ৰহে কলা পৰিল, কিন্তু বাপুকণৰ নিজৰ মুখখন যোৱা এঘণ্টাতকৈও বেছি সময় ধৰি অসহ্য খঙত কলা পৰিয়ে আছে। নপৰিবই বা কিয়? আহাৰ মাহৰ সেই ৰ'দে খাওঁ খাওঁ ভৰ দুপৰীয়া, যি সময়ত পৃথিৱীৰ সকলো জনপ্ৰাণীয়ে জিৰণি লৈছে, আনকি গছ বিৰিখেও জিৰণি লৈছে, সেই সময়ত জিৰণি নাই কেৱল বাপুকণৰ। ৰাতিপুৱা দেউতাকে তাক 10টা অংক কৰিবলৈ লগাই দি কিবা কামত ওলাই গৈছিল। কিন্তু দুটা মাত্ৰ অংক শেষ কৰোঁতেই হেবাঙে আহি তাক নৈত সাঁতুৰিবলৈ লগ ধৰিলে। নৈত সাঁতুৰিবলৈ পালে আৰু কোন মূৰ্খই ঘৰত অংক কৰি বহি থাকে। তদুপৰি আটকীয়া গৰমৰ বন্ধটো যদি অংক কৰিয়েই শেষ কৰিবলগীয়া হয়, তেনে স্কুল খোলা ৰখা হ'লেনো কি ক্ষতি হ'লহেঁতেন। গতিকে বাপুকণে ৰাতিপুৱা অংক নকৰি নৈত সাঁতুৰিবলৈ গ'ল। আৰু সেই অপৰাধৰ শাস্তিস্বৰূপে দেউতাকে তাক এতিয়া হুকুম দিছে যে দুপৰীয়া ভাত খাই উঠিয়েই বাকী 8টা অংক সি শেষ কৰিব লাগিব। দেউতাকে শুই উঠি তাৰ অংক চাবলৈ পাব লাগিব। পিৰালিত পাটি এখন পাৰি লৈ বাপুকণে যোৱা এঘণ্টা সময় ধৰি অতি সুকঠিন ত্ৰৈৰাশিক অংক কৰিবলৈ প্ৰাণপণে চেষ্টা কৰিছে। কিন্তু ইমান পৰে সি এটাও অংক শেষ কৰিব পৰা নাই। পাৰিব কেনেকৈ? তাৰ মগজত অংকৰ কোনো অস্তিত্বই নাই। গোটেই সময়খিনি সি দুফালৰ পৰা দুটা মাত শুনিবৰ কাৰণে দুয়োখন কাণ থিয় কৰি ৰৈ আছে। এখন কাণ দেউতাকৰ টোপনিৰ নাক বজা শব্দ শুনিবৰ কাৰণে আৰু আনখন হেবাঙৰ হাতঠাৰে ভৰিঠাৰে চোৰৰ নিচিনাকৈ অহা খোজৰ শব্দ শুনিবৰ কাৰণে। ৰাতিপুৱাই নৈত সাঁতুৰিবলৈ যাওঁতে হেবাঙে তাক প্ৰস্তাৱ দিছিল, আজি দুপৰীয়া ঘৰৰ ডাঙৰ মানুহবোৰ শুই থকাৰ সুযোগতে সিহঁত দুয়ো কলি আম খাবলৈ যাব। গাঁৱৰ নামঘৰৰ পিছফালৰ হলিবাৰীৰ আম গছজোপা এইবাৰ ডাল ভৰি ভৰি লাগিছে। আনকি সিহঁতৰ নিচিনা সৰু ল'ৰাই ফমটি মাৰিব পৰাকৈ চাপৰ ডালতে ঢেৰ আম লাগিছে। হেবাঙে ঘৰৰ পৰা কটাৰী আৰু নিমখ জলকীয়া লৈ আহিব। কলপাতত কলি আম চকলিয়াই নিমখ জলকীয়া সানি দুয়ো গছৰ ছাঁত বহি আম খাব। আম খাবলৈ কেহু আৰু কানাইও অহা কথা আছে, তেতিয়াহ'লে আৰু বেছি মজা হ'ব। কানায়ে বান্দৰৰ দৰে গছ বগাব পাৰে। আম খাই শেষ কৰি সিহঁতে সৰ্বস্বহঁতৰ কঠীয়ানিৰ কলি জামু খাবলৈ যাব। জামু গছজোপাৰ বৰ ওখ হাকুটি বা ফমটি একোৰে ওপৰৰ ওখ ডালৰ পৰা পকা জামুবোৰ পাৰিব নোৱাৰি। কানাই আহিলে হেঁপাহ পলুৱাই জামু খাব পৰা যাব। দেউতাকৰ নাক বজাৰ শব্দ শুনিবলৈ বাপুকণে এখন কাণ থিয় কৰি ৰাখিছিল আৰু মনৰ ভিতৰতে সি দেউতাকৰ বিৰুদ্ধে খঙত গুজৰি গুমৰি পাগল হৈ আছিল। দেউতাক কি নিষ্ঠুৰ, কি
কি নিষ্ঠুৰ। এই সামান্য কথাটো বুজিবলৈ তোৰ ক্ষমতা নাইনে? যি সময়ত গছৰ শীতল ছাদ বহি গাত জোৰ লৈ ভমনীয়াহঁতে কেহেলি কেন্দেলি কৰি নিমখ জলকীয়া সানি কেঁচা আম খোৱাৰ স্বপ্নই তাক বিভোৰ কৰি ৰাখিছে, সেই সময়ত তাৰ মূৰত তৈৰাসিক অংক সোমাব পৰাটো কোনো পধ্যেই সম্ভৱ নহয়। দেউতাক কি উপজোতে বুঢ়া হৈ উপজিছিল? তেওঁ কি কোনোদিনে বাপুকণৰ নিচিনা এটা 10 বছৰীয়া সৰু ল'ৰা নাছিল? গৰম বন্ধত হাবিয়ে বননিয়ে অনাই বনাই আম, কঁঠাল, জামু, জৰাটেঙা বিচাৰি ফুৰাৰ নিচাই এদিনৰ কাৰণে তোক পাগল কৰিব পৰা নাছিলনে? কথাবোৰ ভাবোঁতে ভাবোঁতে এটা সময়ত বাপুকণৰ নিজৰ মুখস্থই সঁচাকৈ পাগল হৈ গ'ল। এটা অংকও কৰি শেষ হোৱা নাই। এতেকে দেউতাকৰ হাতত শাস্তি অনিবাৰ্য। আনহাতে হেবাঙে মাতিবলৈ আহিলে সি আম খাবলৈ যাবই, তেতিয়াও শাস্তি অনিবাৰ্য। কোনো ফালেই ৰক্ষা নাই। তেন্তে উপায়? একমাত্ৰ উপায়, কেনেবাকৈ দেউতাক যদি পৃথিৱীৰ পৰা সমূলি নোহোৱা হৈ গ'লহেঁতেন। কিন্তু সেইটো কেনেকৈ সম্ভৱ? বাপুকণে তাৰ 10 বছৰীয়া মনটোৰেও বুজি পায় যে একমাত্ৰ মানুহ মৰিলেহে মানুহ চিৰকালৰ কাৰণে পৃথিৱীৰ পৰা নোহোৱা হৈ যাব পাৰে। হেবাঙৰ দেউতাক কেতিয়াবাই মৰিল। নুমলৰ দেউতাকো কেতিয়াবাই মৰিল। হেবাং আৰু নুমলে সেইকাৰণে যেতিয়াই যি ইচ্ছা তাকে কৰি ঘূৰি ফুৰিব পাৰে। কোনেও সিহঁতক একো নকয়। আনকি যোৱা বছৰ হেবাঙে স্কুলো এৰি দিলে। মাকে তাক দুদিনমান বকাবকি কৰিছিল, কিন্তু মাকৰ কথা সি কাৰ্যই নকৰে। বাপুকণৰ দেউতাকো যদি মৰি যায়, তেন্তে সিও হেবাং আৰু নুমলৰ নিচিনাকৈ স্বাধীন হ'ব নেকি? সেই স্বাধীনতাৰ কল্পনাত বাপুকণ কেইমুহূৰ্তমান তন্ময় হৈ ৰ'ল। এনেতে হঠাৎ এবাৰ তাৰ গোটেই গাটো জিকাৰ খাই আহিল। সিমানপৰে কৰিছে কি? দেউতাকৰ মৰণ কামনা কৰিছে? হে ভগৱান, হে ভগৱান, মোক ক্ষমা কৰা, মই খুব ডাঙৰ পাপৰ কথা ভাবিছোঁ। সি ব্যাকুল হৈ ঈশ্বৰক তুতি কৰিবলৈ ধৰিলে। হঠাৎ অতীতৰ বহু স্মৃতি তাৰ মনলৈ আহিল। বছৰত মাত্ৰ এবাৰ কি দুবাৰ বাপুকণৰ দেউতাক ঘৰ এৰি বাহিৰলৈ ফুৰিবলৈ যায়। কেতিয়াবা যোৰহাটৰ পেহীয়েকৰ ঘৰলৈ, কেতিয়াবা লখিমপুৰত কেৰাণী কাম কৰা ভায়েকৰ ঘৰলৈ। দেউতাকে ঘৰ এৰি বাহিৰলৈ যোৱাটো বাপুকণহঁতৰ ঘৰত এটা ডাঙৰ ঘটনা। প্ৰায় এসপ্তাহৰ আগৰে পৰা তাৰ কাৰণে যুঁজা চলে। সেই এটা সপ্তাহ যেন গোপন আনন্দই বাপুকণৰ মনটোক চঞ্চল কৰি ৰাখে। সি যে মনে মনে কি কি ভাবি থাকে, সেই কথা বাহিৰৰ পৰা তাক দেখি কোনেও অনুমানেই কৰিব নোৱাৰে। কিন্তু সি ভিতৰে ভিতৰে মচগুল হৈ থাকে নানান বিচিত্ৰ পৰিকল্পনাত। দেউতাক ঘৰত নথকা দিনকেইটা দুৰ্লভ স্বাধীনতাৰ সুযোগত সি মনৰ কি হেঁপাহ পূৰাই ল'ব, কেনেকৈ নুমলহঁতৰ লগত ৰামপুৰ চাবৰিৰ হাবিত চৰাই পোৱালি বিচাৰিবলৈ যাব, ইটামৰা পুখুৰীত বৰশী বাবলৈ যাব, বা আন একো নহ'লেও গাঁৱৰ চাৰিআলিত লগৰীয়া ল'ৰাৰ লগত আড্ডা মাৰি সাঁজ ভগাৰ পাছতহে ঘৰলৈ আহি প্ৰমাণ কৰিব যে সিও ইতিমধ্যে ডেকা হৈছে। এইবোৰ কথাকে মনৰ ভিতৰত পাগুলি পাগুলি সি এখন দিবা স্বপ্নৰ জগতত বাস কৰে। সেই 7টা দিন তাৰ মনত নাযায় নোপোৱাই যেন লাগি থাকে। আনকি ৰাতি যেতিয়া বিচনা দেউতাকে মৰমতে তাক গা মূৰ পিহি সাধু কথা কৈ থাকে, তেতিয়াও সি ভাবি থাকে মাত্ৰ এটা কথা, দেউতাক কেতিয়া যোৰহাটলৈ যাব, কেতিয়া আহি স্বাধীন হ'ব। অৱশেষত সেই দিনটো আহি পায়হি। দেউতাকে ঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰি গাঁৱৰ আলিকেকুৰিটোত অদৃশ্য হোৱালৈকে মাত্ৰ সি কোনোমতে ধৈৰ্য ধৰি অপেক্ষা কৰি থাকে। তাৰ পিছ মুহূৰ্ততে সি দামুৰী পোৱালি এটাৰ দৰে দেও পাৰি পাৰি একে জাপতে হেবাঙৰ ঘৰ ওলাই পায়। তাৰ এই স্বাধীনতা সমস্ত জগতে শুনাকৈ ঘোষণা কৰিব নোৱাৰালৈকে যেন তাৰ শান্তিয়ে নাই। অভিনৱ আনন্দ আৰু উত্তেজনাৰ মাজেদি দিনটো পাৰ হৈ যায়। আজি তাৰ ইচ্ছাক পদে পদে বাধা দিবলৈ বা কথাই কথাই ধমক দিবলৈ ঘৰত দেউতাক নাছিল। আজি এটা গোপন ভয়ে পোকৰ দৰে তাৰ বুকুৰ মাজত বাঁহ বান্ধি থকা নাছিল। আজি সি যি খুচি তাকে কৰি ঘূৰি ফুৰিছিল। মাকেও কৈছে দেউতাক আহিলে কৈ দিম ৰ বুলি মাজে মাজে ভয় দেখুৱাই আছিল, কিন্তু মাকৰ মুখৰ কথাই কামত একো নাই। বাপুকণৰ আৰু এটা কথা ভাবি ভাল লাগিছিল যে এনেকুৱা সুখ আৰু স্বাধীনতাৰ দিন আৰু কেইবাটাও আছে, কিন্তু গধূলি হৈ অহাৰ লগে লগে সি অনুভৱ কৰিবলৈ ধৰে যে তাৰ মনটো কেনেবা কৰিছে। কাৰণটো সি বুজি নাপায়। ৰাতি ভাত খাবলৈ বহি সি অনুভৱ কৰে যে ঘৰখনত এটা বিৰাট শূন্যতা বিৰাজ কৰিছে। হঠাৎ সি ক'ব নোৱাৰাকৈ তাৰ চকু যায় যিখন ঠাইত দেউতাকে ভাত খায় সেই ঠাইখনলৈ। আজি সেই ঠাইখিনি শূন্য। খন্তেকৰ কাৰণে সি ভাত গিলিবলৈ পাহৰি অন্যমনস্ক হৈ যায়। গোটেই পৃথিৱীখন তাৰ নিমখ যেন লাগি যায়। অলপ পিছত তাৰ কাৰণটো সি বুজি পায়। দেউতাকৰ চিৰপৰিচিত গলগলীয়া মাতটো আজি পৃথিৱীখন ৰজনজনাই থকা নাই। হঠাৎ মাকক প্ৰশ্ন কৰে, আই, দেউতা কেতিয়া ঘূৰি আহিব? দেউতাকৰ প্ৰতি খঙত জ্বলি পকি উঠা বাপুকণৰ মনটো হঠাৎ মৰমত কৰিবলৈ আৰম্ভ কৰিছিল। এনেতে দেউতাকৰ নাক বজাৰ শব্দ আহি তাৰ কাণত পৰিল।
হাতত ধাৰে ভৰি ধাৰে সি গোহালিৰ ফালে খোজ ল'লে। মাকো ইতিমধ্যে শুবলৈ বুলি ভিতৰলৈ গৈছিল। এতেকে তাক কোনেও দেখা নাপালে। গাঁৱৰ প্ৰায়বোৰ গোহালিতে ছালৰ তলত গোটা বাঁহৰ এখন চাং থাকে। বাৰিষা কালত গৰুক খুৱাবৰ কাৰণে তাত ধান খেৰ মুঠা সাঁচি থোৱা হয়। পাপুকণহঁতে সিহঁতৰ গোহালিৰ চাংখন নানা ধৰণৰ ধেমালিৰ কাৰণে ব্যৱহাৰ কৰে আৰু গৰমৰ দিনত চাৰিওফালৰ পৰা অহা জোৰ বতাহ গাত লৈ শুই থাকিবৰ কাৰণে ব্যৱহাৰ কৰে। পাপুকণে হেবাঙক কেইবাবাৰো মাতিও মাত নাপায়। খুটা বগাই চাঙত উঠি দেখিলে টোপনিত সি লালকাল হৈছে। তাৰ 2 কোৱাৰেদি লেলাৱতী বৈ গৈছে আৰু এটা ভোমৰাই তাৰ মেলামুখৰ চাৰিওফালে গুণগুণাই ঘূৰি ফুৰিছে। কেইবাবাৰো জোকাৰি দিয়াতহে হেবাঙে সাৰ পালে। ফটা কামিজ চোলাটোৰ আগেৰে মুখৰ লেলাৱতীখিনি মোহাৰি সি চাঙৰ পৰা জাপ মাৰি মাটিলৈ নামিল। পাপুকণ কিন্তু তেতিয়া ননমা দেখি হেবাঙে খঙেৰে চিঞৰি উঠিল, ঐ নামি নাহ কিয়? বেছি দেৰি কৰিলে মই আৰু কিন্তু আম খাবলৈ যাব নোৱাৰিম। আবেলি মই শিলিখাজনত খলহা চাবলৈ যাব লাগিব। আলিবাটটো আৰু শলিবাৰীৰ মাজৰ গাঁৱৰ হোলাটো। খৰালি তাত এটোপাও পানী নাথাকে। বাৰিষাৰ বানপানীয়ে পেলাই যোৱা পলসৰ ওপৰত গাঁৱৰ মানুহে তাত খৰালিৰ শাক পাচলিৰ খেতি কৰে। কিন্তু বাৰিষা হোলাটোত একাঠুৰ পৰা ডিঙিলৈকে পানী হয়। এতিয়া অৱশ্যে পানী বহু শুকাইছে। ঘনকান্তহঁতৰ ঘৰৰ আগেদি গ'লে পানী সৰু গাঁঠিমানহে হয়। পাপুকণহঁতে হাফ পেণ্ট পানীত নিতিতাকৈ ৰাখিবৰ কাৰণে সেই কম পানীৰ বাটেদি যাবলৈ ঠিক কৰিলে। আলিবাটৰ পৰা নামি পানীত ভৰি দিয়েই 2 উহ বুলি চিঞৰি উঠিল। আহাৰ মাহৰ জুই যেন ৰ'দত পানীখিনি প্ৰায় উতলা পানীৰ দৰে হৈছে। ভৰি দিবই নোৱাৰি। 2 প্ৰায় দৌৰিবলৈ ধৰিলে। অলপ দূৰ গৈয়ে হেবাঙে পানীৰ মাজতে উহ বুলি অস্থিৰ হৈ জঁপিয়াবলৈ ধৰিলে। কেতিয়াবাই মৰি যোৱা শুকান নথঙা এৰা গছবোৰৰ পানীৰ মাজত থিয় হৈ আছে। তাৰ শুকান ডালবোৰত লোমালোমে কুঁজি বিছা। গৰম পানীৰ পৰা ৰক্ষা পাবলৈ দৌৰ মাৰোঁতে গাৰ জোকাৰণিত এৰা গছবোৰৰ পৰা বিচাবোৰ থলথলকৈ হেবাঙৰ গাত সৰি পৰিল আৰু মুহূৰ্ততে তাৰ গোটেই গাটো দলমাদলম বান্ধিবলৈ ধৰিলে। হেবাঙে যন্ত্ৰণাত চিৎকাৰ কৰি জঁপিয়াই উঠা দেখি পাপুকণে কি হ'ল বুলি সুধিবলৈহে পালে। পিছ মুহূৰ্ততে সিও মৰিলোঐ খালেঐ বুলি চিঞৰি বিষম বাটে দৌৰিবলৈ ধৰিলে। দিক বিদিক জ্ঞান হেৰুৱাই 2 দৌৰিবলৈ ধৰিলে। অৱশেষত উতলা পানীৰ হোলাটো পাৰ হৈ সিহঁতে বাম মাটিত ভৰি দিলে। সিহঁত য'ত গৈ ভৰি দিলে সেইখন ঘনকান্তহঁতৰ কঠীয়াতলি। শলিবাৰীৰ আমজোপা পাবলৈ আৰু তেনেকুৱা 2খন কঠীয়াতলি পাৰ হ'ব লাগিব। তলত আঁঠুলৈকে উতলা পানী, মূৰৰ ওপৰত জুই বৰষা বেলি, গোটেই গাতে বিচা শুঙৰ অসহ্য যন্ত্ৰণা। 2টা ল'ৰাৰ গা ঘামত জোল যেন হৈছিল। কিন্তু ঘনকান্তহঁতৰ কঠীয়াতলিৰ ঢাপটোৰ ওচৰত থিয় হোৱাৰ লগে লগে সিহঁতৰ গা জোৰ পৰি গ'ল। ঢাপটোত ৰবাব টেঙা, চকলা টেঙা, বহত, অমৰা আৰু কলিজামু নানাবিধ ফলৰ গছ। কাষতে কেইজোপামান বাঁহ গছ। বাৰিষা বতৰ পাই ঘন সেউজীয়া পাতে গছবোৰ ছানি পেলাইছে। থেপাথেপিকৈ থকা অতবোৰ গছৰ ডালপাত ভেদ কৰি বেলিৰ পোহৰ মাটিত পৰা অসম্ভৱ। ইমানপৰ জুই যেন ৰ'দৰ উতলা পানীৰ হোলাটোৱেদি দৌৰি আহি থাকোঁতে পাপুকণৰ আৰু হেবাঙৰ গাত জুই যেন জ্বলিবলৈ ধৰিছিল। কিন্তু ঘন শীতল ছাই আৱৰি ৰখা সেই ঠাইখিনিত ভৰি দিয়াৰ লগে লগে সিহঁতৰ খেলাৰ শেষত গৰমত ঘামি জামি মহঘুলি নৈৰ শীতল পানীত জঁপিয়াই পৰাৰ দৰে মধুৰ শান্তি অনুভৱ কৰিলে। বিচাৰ কামোৰাৰ যন্ত্ৰণা সমূলি পাহৰি সিহঁতে চকু মুদি দীঘলকৈ উশাহ লৈ সৰ্বশৰীৰত সেই শীতল ছাঁৰ স্পৰ্শ অনুভৱ কৰিবলৈ ধৰিলে। আহ কি আৰাম, কি আৰাম! ৰ'দত খোজকাঢ়ি বা লৰি ঢাপৰি আহি গছৰ সুশীতল ছাঁত থিয় হ'বলৈ কি আৰাম! গৰমৰ দিনত আবেলি পৰত পথাৰত ৰবাব টেঙাৰ ফুটবল খেলি ঘৰ্মাক্ত হৈ গধূলি পৰত মহঘুলি নৈৰ বুকুত জঁপিয়াই পৰিবলৈ কি আৰাম! তৰা ভৰা মুকলি আকাশৰ চোতালত ধাৰি পাতি শুই আইৰ মুখত সাধুকথা শুনিবলৈ কি আৰাম! মধুৰ আৰামত তন্দাচন্ন হৈ বাপুকণে আৰু বহুবিধ আৰামৰ বিষয়ে স্বপ্ন দেখিবলৈ আৰম্ভ কৰিছিল। এনেতে হেবাঙে মাত লগাই তাৰ স্বপ্নাবেশ ভাঙি দিলে। ঐ বাপুকণ, পৃথিৱীত গছ গছনি নোহোৱা হৈ গ'লে কি হ'ব বাৰু? কচোন, কি হ'ব আৰু? আমি এনেকৈ ৰ'দত ঘামি জামি আহি ছাঁ ল'বলৈ নাপালোহেঁতেন। কথাষাৰ বাপুকণে ধেমালিৰ চলেৰে ক'লে যদিও তাৰ মনৰ অৱস্থা আছিল সম্পূৰ্ণ বেলেগ। সি মেলেৰিয়া জ্বৰত পৰি থাকোঁতে মাকে ওচৰতে বহি তাৰ গায়ে মূৰে আলফুলকৈ হাত বুলাই থাকিলে সি মাকৰ প্ৰতি যেনে এটা গভীৰ মৰম সনা কৃতজ্ঞ অনুভৱ কৰে, ঠিক এই মুহূৰ্তত শীতল ছাঁতে থকা গছবোৰৰ প্ৰতিও সি এনেকুৱা এটা কৃতজ্ঞতাই অনুভৱ কৰিছে। কিন্তু কেৱল এতিয়া বুলিয়েই নহয়, সকলো সময়তে সি গছবোৰক কেৱল গছ বুলি নাভাবে। কোনোবোৰ গছ হেবাঙৰ নিচিনাকৈ তাৰ খেলৰ লগৰীয়া, কোনোবোৰ গছ তাৰ মাকৰ নিচিনাকৈ চেনেহৰ ধোনপাক আৰু কোনোবোৰ গছ
হঠাতে তাৰ কথা এটা মনত পৰি গ'ল। মৃত্যু কি বস্তু সি আজিকালি ভালদৰে বুজি পোৱা হৈছে। মৰাৰ পিছত পাপ পুণ্য অনুসৰি কোনোবা মানুহ স্বৰ্গলৈ যায়, কোনোবা নৰকলৈ। কিন্তু এটা কথা ঠিক যে কোনো মানুহেই আকৌ ঘূৰি নাহে। বাপুকণে আজিকালি প্ৰায়ে ভাবে, মোৰ আই আৰু দেউতা যদি মৰি যায় তেতিয়া মোৰ কি হ'ব? জাৰৰ ৰাতি দেউতাকৰ বুকুৰ মাজত কুচি মুচি শুই থাকি সি ভাবে, দেউতা মৰি গ'লে মই কাৰ বুকুত এনেকৈ শুম? গৰমৰ দিনত মাকে বিচনীৰে বিচি বিচি পিঠিৰ ঘামচি ভাঙি ভাঙি আৰু কৰুণ শুৱলা মাতেৰে নাম গুণ গাই গাই তাক আৰাম দিবলৈ চেষ্টা কৰে। বাপুকণে হঠাৎ একোবাৰ তাৰ অকণমানি বুকুখন মোচৰ খাই উঠা যেন অনুভৱ কৰে। আতংকিত হৈ নিজকে প্ৰশ্ন কৰে, আই মৰি গ'লে মোক কোনে এনেকৈ মৰম কৰিব? কিমান দিন কিমান ৰাতি সেই 10 বছৰীয়া ল'ৰাটোৱে মাক দেউতাকৰ মৃত্যুৰ কথা চিন্তা কৰি কৰি অকলে অকলে বিষাদত আৰু আতংকত আধা মৰা হৈ থাকে। সেই কথা জানো মাক দেউতাকে কল্পনা কৰিব পাৰে? সি যি কি নহওক, ঠিক সেই মুহূৰ্তত বাপুকণৰ মনলৈ অহা অন্য এটা চিন্তা। সি যেতিয়াই দেউতাকৰ মৃত্যুৰ কথা চিন্তা কৰে তেতিয়া তাৰ মনলৈ আহে সিহঁতৰ স্কুল কম্পাউণ্ডৰ চুকত থকা বিৰাট বৰগছজোপাৰ কথা। সেই বৰগছজোপা আছিল অজস্ৰ লতা গুল্ম কীট পতংগ চৰাই চিৰিকটিৰ আশ্ৰয়স্থল। বৰগছজোপাৰ তলত বহি স্কুলৰ তলৰ শ্ৰেণীৰ ল'ৰাবোৰে নেওতা মাতিছিল। ল'ৰাবোৰে যেতিয়া ফুলনিত কাম কৰে তেতিয়া শিক্ষকসকলে বৰগছজোপাৰ ছাঁত বহি নানা গল্প কৰে। বাপুকণৰ মনত তেনে এটা বদ্ধমূল ধাৰণা হৈ গৈছিল যে পৃথিৱীৰ আৰম্ভণিৰ দিনৰে পৰা সেই বৰগছজোপা আছে আৰু চিৰকাল সি একে ঠাইতে সগৰ্বে থিয় হৈ থাকিব। এদিন ৰাতি ডাঙৰ ধুমুহা হৈছিল। গাঁৱৰ প্ৰায় প্ৰতিঘৰ মানুহৰে বাৰীৰ কল তামোল অমিতা আদি গছবোৰ ধুমুহাত ভাগিছিল। সেইটো একো আচৰিত কথা নহয়, ধুমুহা হ'লে গছ ভাগেই। কিন্তু পিছদিনা বাপুকণে স্কুললৈ গৈ যিটো দৃশ্য দেখিলে তাৰ মনত চিৰকালৰ কাৰণে এটা মচিব নোৱাৰা দাগ বহালে। সেই বিশাল সুন্দৰ শক্তিমান বৰগছজোপা ধুমুহাত ভূলণ্ঠিত হৈ পৰি আছে। অজস্ৰ শিপাৰে সৈতে তাৰ প্ৰকাণ্ড গুৰিটো কৰুণ আৰু অসহায়ভাৱে আকাশৰ ফালে নিজকে দাঙি ধৰিছে। অজস্ৰ গছ গছনিয়ে এতিয়াও চাৰিওফালে মূৰ তুলি থিয় দি আছে। কিন্তু এজোপা মাত্ৰ বৰগছ ধুমুহাত বাগৰি পৰাৰ লগে লগে সমস্ত আকাশ আৰু পৃথিৱী জুৰি যি বিপুল শূন্যতাৰ সৃষ্টি হ'ল তাক যেন আন একোৱেই পূৰাব নোৱাৰে। বাপুকণে যেতিয়াই দেউতাকৰ মৃত্যুৰ কথা চিন্তা কৰে তেতিয়াই ধুমুহাই মাটিত বগৰাই পেলোৱা সেই বিশাল বৰগছজোপাৰ ছবি তাৰ মনলৈ আহে। হেবাঙে ক'লে, ঐ বাপুকণ, ভাগৰ পলালনে? যাওঁ ব'ল। বাপুকণৰ হেবাং গৈ হলিবাৰীৰ আম গছজোপাৰ তলত ভৰি দিছেগৈ। এনেতে গছজোপাৰ ওপৰৰ পৰা খৰ কিবা এটা বস্তু নামি অহা শব্দ শুনা গ'ল। খুব সম্ভৱ গছজোপাৰ ঠাল ঠেঙুলি এটা চৰাই বহি পৰিছিল আৰু ঠেঙুলিটো ভাগি সশব্দে তললৈ সৰি পৰিল আৰু চৰাইটো ওচৰ খাই উৰা মাৰিলে। কিন্তু শব্দটো শুনা মাত্ৰে বাপুকণৰ হেবাং দুয়ো ভীষণভাৱে চক খাই ইটোৱে সিটোক সাৱটি ঠককৈ কঁপিবলৈ ধৰিলে। সিহঁতৰ বুকুৱে ধান বনাৰ শব্দ দুয়ো স্পষ্টকৈ শুনিব পালে। সিহঁত তেনেকৈ ভয় খোৱাৰ যথেষ্ট কাৰণ আছিল। হলিবাৰীৰ এক প্ৰাচীন বুৰঞ্জী আছে। পুৰুষানুক্ৰমে চলি অহা কাহিনী অনুসৰি বহু বছৰে তাত বোলে হলিৰাম নামে এজন মানুহৰ ঘৰ বাৰী আছিল। মানুহজন বৰ একা চেকা বিধৰ আছিল। কিবা কথা গাঁৱৰ লগত খোৱাখন্দা লাগিল। ৰাইজে কোনোপধ্যে হলিৰামক সন্মান কৰাব নোৱাৰি তাক একেঘৰীয়া কৰিলে। বছৰৰ পিছত বছৰ বাগৰি গ'ল, কিন্তু হলিৰামে নিজৰ জেদত অটল হৈ থাকিল। কোনেও তেওঁৰ ঘৰত ভৰি দিবলৈ নাহে, তেওঁ কাৰো ঘৰলৈ নাযায়। এনেতে এবাৰ সেই অঞ্চলত হাইজা মহামাৰী দেখা দিলে। প্ৰায় প্ৰতিটো ঘৰতে দুটা এটাকৈ মানুহ মৰিল। হলিৰামৰ 5টা ল'ৰা ছোৱালী আছিল আৰু 24 ঘণ্টাৰ অগা পিছাকৈ আটাইকেইটা ল'ৰা ছোৱালী হাইজাত মৰিল। হলিৰামে ইমানৰতো গাঁৱৰ ৰাইজৰ ওচৰত সেৱা নামানিলে বা কাকো খবৰ নিদিলে। তেওঁ নিজৰ বাৰীখনৰ এচুকত নিজে অকলে গাঁত খান্দি এটা এটাকৈ ল'ৰা ছোৱালী নি পুতি পেলালে। তাতে কেইদিনমানৰ পিছত হলিৰামৰ ঘৈণীয়েকে বাৰীৰ পিছফালে ফুৰিবলৈ গৈ এটা দৃশ্য দেখিলে। গাঁতকেইটা বোধ হয় যথেষ্ট দকৈ খন্দা হোৱা নাছিল। কেইটামান শিয়ালে এটা নে দুটা মৰাশ খান্দি উলিয়াই তাতে ভোজ খাবলৈ বহিছে। হলিৰামৰ ঘৈণীয়েক আৰু ঘৰলৈ ঘূৰি নাহিল। গাড়ী ৰিহাখনকে চিপ জৰি কৰি গছ এজোপাৰ পৰা ওলমি তেওঁ একে ঠাইতে আপোন কাটি হ'ল। ঠিক সেইদিনে হলিৰামো তেওঁৰ ঘৰৰ পৰা নোহোৱা হ'ল। মানুহজন মৰিলে নে দেশান্তৰী হ'ল কোনেও একো ক'ব নোৱাৰে। বতাহত মিলি যোৱাৰ দৰে মানুহজন অদৃশ্য হৈ গ'ল। ঘটনাটো জনাজনি হ'বলৈ বেছি সময় নালাগিল। গোটেই কথাবোৰ জনাজনি হোৱাৰ পাছত গাঁৱৰ মানুহে হাই কৰিবলৈ ধৰিলে। মানুহঘৰৰ প্ৰতি ইমান নিৰ্মৰমীয়াল ব্যৱহাৰ কৰাৰ কাৰণে বহুতে অনুতাপো কৰিবলৈ ধৰিলে। কিন্তু 2 দিনমানৰ ভিতৰত সেই অনুতাপৰ ঠাই ল'লে ভয়ে। এদিন মাজৰাতি কোনো মানুহে আচম্বিতে সাৰ পাই উঠি শুনিবলৈ পালে কোনোবা তিৰোতাই যেন বুকু ভাঙি ৰাও চিজৰি কান্দিব ধৰিছে আৰু বতাহে সেই কান্দোনৰ শব্দ চাৰিওফালে ছটিয়াই দিছে। কিলাকতিত মূৰ তুলি তেওঁলোকে কান্দোনৰ শব্দটো কোনফালৰ পৰা আহিছে অনুমান কৰিবলৈ চেষ্টা কৰিলে।
হয়, কোনো সন্দেহেই নাই যে কান্দোনটো আহিছে হলিৰামৰ বাৰীৰ পৰা। ৰাতিপুৱা হোৱাৰ লগে লগে খবৰটো বনজুৰিৰ দৰে বিয়পি গ'ল। পিছদিনা ৰাতি গাঁৱত বেছিভাগ বয়সীয়াল মানুহে গোটেই ৰাতি টোপনি নাহিল। কাণ থিয় কৰি সকলো উজাগৰে থাকিল। মাজ ৰাতিৰ অলপ সময়ৰ পিছতে তেওঁলোকে শুনিবলৈ পালে সেই বুকু ভঙা কান্দোন। পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ শুনাকৈ কোনোবাই যেন কাৰোবাক কাতৰভাৱে উকিয়াই মাতিছে। মাজ ৰাতিৰ নিস্তব্ধ পৃথিৱীত সেই কৰুণ কান্দোনৰ বাহিৰে আন একো শব্দই শুনিবলৈ নাই। মানুহবোৰে ভয়ত আধামৰা হৈ ঈশ্বৰৰ নাম ল'বলৈ ধৰিলে। দিন যোৱাৰ লগে লগে আৰু কিছুমান নতুন নতুন ঘটনা ঘটিবলৈ ধৰিলে। এদিন হলিৰামৰ বাৰীত গৰু বিচাৰিবলৈ গৈ গাঁৱৰ এটা চেঙিলীয়া ল'ৰা বহু ৰাতিলৈকে ঘূৰি নাহিল। ঘৰত শোৱা দোৱা লাগিল। গাঁৱৰ কেইবাটাও ডেকা ল'ৰাই হাতত জোৰ আৰু চুৰিয়াৰ ঘোচনিত মন্ত্ৰমৰা সৰিয়হলৈ তাক বিচাৰি গ'ল। হলিৰামৰ তামোল বাৰীত ল'ৰাটোক অচেতন অৱস্থাত পৰি থকা দেখা গ'ল। ডাংকোলাকৈ তাক ঘৰলৈ অনা হ'ল। জ্ঞান ঘূৰাই পোৱাৰ পাছত সি যিটো ঘটনা কৈ শুনালে সেইটো হ'ল এই। সাজ ভাগি যোৱাৰ পাছতো সিহঁতৰ হালোৱা গৰু এটা ঘৰলৈ নহা দেখি পিছদিনা ৰাতিপুৱা হাল খটি হোৱাৰ ভয়ত সি গৰু বিচাৰি গ'ল। বাটতে তাক কোনোবাই ক'লে যে অলপ আগতে সি কেইটামান গৰুক হলিৰামৰ বাৰীৰ ফালে যোৱা দেখিছিল। হলিৰামৰ বাৰীত সোমোৱাটো ভয়ৰ কথা বুলি জানিও হাল খটি হোৱাৰ ভয়ত সি মৰণত শৰণ দি বাৰীখনলৈ সোমাই গ'ল। শুক্লপক্ষৰ নৱমীৰ জোনাকত বাৰীখনৰ মুকলি ঠাইবোৰ পোহৰ হৈ আছে। ল'ৰাটোৱে তামোল পাণৰ বাৰী আৰু তাৰ পিছফালৰ আম কঁঠাল লেটেকু পনিয়লৰ বাৰী পাৰ হৈ পথাৰৰ গাত লাগি থকা মুকলি ঠাইডোখৰ পালেগৈ। অলপ দূৰৰ পৰা সি শুই থকা গৰুৰ নিচিনা কেইটামান আকৃতি যেন অনুভৱ কৰিবলৈ ধৰিলে। কিন্তু ওচৰৰ পৰাই দেখিলে ঘৰৰ চোতালখনৰ সমান মুকলি ঠাইডোখৰত গাখীৰ যেন বগা জোনাকবোৰ উপচি পৰিছে আৰু গাখীৰ যেন বগা মুখৰ তিৰোতা এজনী কাঠৰ পুতলা এটাৰ দৰে অকণো লৰচৰ নকৰাকৈ বহি আছে। মানুহজনীৰ সন্মুখত এটা ডাঙৰ পাচি। মানুহজনীৰ মুখত চকু পোৱাৰ লগে লগে পিছ মুহূৰ্ততে পাচিটোলৈ তাৰ চকু গ'ল। সি স্পষ্টকৈ দেখি পালে পোহাৰীৰ পাচিত আঠালি পঠালিকৈ ডাঙৰ মাছ পৰি থকাৰ পাচোতাত ল'ৰা ছোৱালীৰ মৰা পৰি আছে। প্ৰকাণ্ড চিঞৰটা মাৰি তাৰ পৰা দৌৰি পলোৱাৰ ঠিক আগমুহূৰ্ততে ল'ৰাটোৱে বিজুলী চমকৰ দৰে দেখা পালে গাখীৰৰ নিচিনা বগা মানুহজনীৰ মুখত গাখীৰৰ নিচিনা হাঁহি এটাৰ ঢৌ খেলি গ'ল। তাৰপিছত আৰু সি একো ক'ব নোৱাৰে। কাৰণ মানুহবোৰে জানিবলৈ বাকী নৰল যে সি দুৰ্ভগীয়া তিৰোতাজনীৰ প্ৰেতাত্মাই বাৰীখনত আঁচ চলাইছে। তেওঁ কাৰ ওপৰত কেতিয়া কি ভাৱে প্ৰতিশোধ লয় ঠিক নাই। মানুহবোৰে বাৰীখনৰ ফালে যাবলৈও এৰি দিলে। গৰু বিচাৰি কেতিয়াবা যাব লগা হ'লে কেইবাটাও ডেকা ল'ৰাৰ লগ লাগি মন্ত্ৰপুত সৰিয়হ ছটিয়াইহে সেইফালে যায়। কালক্ৰমত ঘৰ বাৰী আৰু ঢাপৰ বেৰা জহি খহি শেষ হ'ল। দাঁত হাবিয়ে গোটেই বাৰীখন গ্ৰাস কৰিলে। ফেলু গাঁৱৰো দুপুৰুষমান মানুহ মৰি শেষ হ'ল। দিন যোৱাৰ লগে লগে বহুতো ভয়ংকৰ ঘটনা কেৱল স্মৃতিত পৰিণত হ'ল। মানুহৰো ভয় কমিবলৈ ধৰিলে। অৱশেষত মাটিৰ নাটনিত পৰি কোনো মানুহে হলিবাৰীৰ হাবি চাফা কৰি কঠীয়া তুলিৰ কাৰণে মাটি মোকলাই ল'লে। হলিৰামৰ বাৰীৰ চিনস্বৰূপে অৱশেষত ৰলগৈ বিৰাট আম গছজোপা। গাঁৱৰ মানুহে এতিয়াও ৰাতি কেতিয়াবা হঠাৎ সাৰ পাই হলিবাৰীৰ পৰা তিৰোতাৰ বুকু ভঙা কান্দোনৰ ভাহি অহা শুনিবলৈ পায়। এতিয়াও মাজে মাজে গাঁৱৰ ডেকা ল'ৰাই সাজ পকাৰ পিছত হলিবাৰীৰ আম গছৰ তলত গৰু বিচাৰিবলৈ গৈ গাখীৰৰ নিচিনা বগা জোনাকত গাখীৰৰ নিচিনা বগা তিৰোতা এজনী সন্মুখৰ পাচি এটাত 5টা ল'ৰা ছোৱালী মৰা হ'লে বহি থকা দেখিবলৈ পায়। কিন্তু যিহেতু গাঁৱৰ কোনো মানুহৰে এতিয়ালৈকে একো অপকাৰ হোৱা নাই, সেইকাৰণে মানুহৰ ভয় আগতকৈ বহুখিনি কমিছে। তথাপি সৰু ল'ৰা ছোৱালীৰ দিনৰ ভাগতে সেইফালে যাবলৈ লগা হ'লে হলিৰামৰ আমজোপা পালে ভয়কৈ চাই যায়। সাঁচ লগাৰ পিছত সেইফালে কেতিয়াও মুখকে নকৰে। ডেকা বা বয়সীয়া মানুহে সাঁচ লগাৰ পিছত কেতিয়াবা সেইফালে যাব লগা হ'লে সুখুৰি এটা মাৰি বা ডাঙৰকৈ কথা পাতি নিজৰ মনৰ ভয় গোপন কৰিবলৈ চেষ্টা কৰে। কিন্তু আমৰ বতৰত কথাবোৰ অলপ বেলেগ হয়। গোটেই গাঁওখনৰ ভিতৰত ৰাজহুৱা আম গছ বুলিবলৈ কেৱল সেই আমজোপাই। তদুপৰি তাৰ ফলৰ সোৱাদ কোনো তুলনা নাই। আমৰ বতৰত যেতিয়া কলি আমৰ ভৰত প্ৰকাণ্ড গছজোপাৰ ডালবোৰ ধুঁ খাই পৰে, তেতিয়া 9-10 বছৰীয়া সৰু সৰু ল'ৰা ছোৱালীবোৰেও ভূতৰ ভয় জয় কৰি হলিৰামৰ বাৰীত আম খাবলৈ আহে। কেঁচা আম খোৱাটো সিহঁতৰ জীৱনৰ এটা ডাঙৰ বছৰেকীয়া উৎসৱ। 5-6টা বা তাতোকৈ বেছি ল'ৰাই দল বান্ধি আম খাবলৈ আহে। আম খোৱাৰ আগতে এটা আনন্দৰ উৎসৱ হয়, সেইটো হ'ল গছত উঠি বা ফমঠি মাৰি আম পৰাৰ প্ৰতিযোগিতা। সকলো ল'ৰাই গছত উঠিব নোৱাৰে। যিকেইটাই পাৰে সিহঁতে বান্দৰৰ দৰে ডালে ডালে বগাই মাটিত থিয় হৈ থকা নিতান্ত মৰ্তৰ জীৱ বাকী লগৰীয়াকেইটাক অবাক কৰি দি বিপুল আনন্দ লাভ কৰে। মাটিৰ পৰা ফমঠি মাৰি পৰা আমকেইটাৰ মাজতো আন এক ধৰণৰ প্ৰতিযোগিতা হয়। কোনে কিমান ওখলৈকে ফমঠি মাৰিব পাৰিলে, কোনে কিমান আম হৰুৱাব পাৰিলে ইত্যাদি। ইতিমধ্যে দুটামানে কলপাত কাটিবলৈ যায়। যথেষ্ট আম জমা হোৱাৰ পাছত বায়েক ভনীয়েকহঁতক ফৰমাইচ মতে কিছুমান আম ঘৰলৈ নিবলৈ এফালে থৈ বাকী আমবোৰ মুখীয়া ল'ৰাকেইটা কলপাতত কাটে, নিমখ জলকীয়া সানে। তাৰপিছত ভোজ খাবলৈ বহাৰ নিচিনা শাৰী শাৰীকৈ বহি ল'ৰাবোৰে আগে আগে কলপাতত আম ভাগ কৰি দিয়ে।
লৰি ঢাপৰি আৰু আমপাৰি ঘৰমাক্ত হোৱা সিহঁতৰ দৰে দেহত হঠাৎ এজাক জোৰ বতাহ লাগেহি। গৰমৰ দিনত তৃষ্ণাৰ্ত জিভাত নিমখ জলকীয়া সনা কেঁচা আমৰ সোৱাদ অমৃত যেন লাগে আৰু আম গছৰ পাতৰ আঁৰৰ পৰা কুলিয়ে লেনিয়াকৈ কোমল মাতেৰে কু কু মাতে। ৰ'দ পৰা নিস্তব্ধতাক দুপৰীয়াটো হঠাৎ উদাস কৰি তোলে। ল'ৰাকেইটাৰ দেহ মনত এক অৱৰ্ণনীয় সুখ আৰু আনন্দ অনুভূতি সিঁহৰিত হৈ উঠে। গাৰ কঁপনিটো কিছু মাৰ যোৱাৰ পিছত বাপুকণে হেবাঙলৈ চাই নীৰৱ দৃষ্টিৰে সুধিলে, এতিয়া কি কৰিবি? বাপুকণৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মেলি হেবাঙো হঠাৎ ৰৈ গ'ল।